BPF Zindabad! BPF Zindabad! Bicara Bisaikotini Gudung Barhawa. Guban Raskanti dalam pulau joining Zaraini Deho. Neijigo Nong Suklai Sepang blog BPF ni joining habapariabu Kadunai Gay Sari Baitadat. Sankamba Suklai Sepang blog BPF Delua joining habapari lanaiku nuno mengasne dong ada montamba sopteauna sabazin bangsin sodramapuku joining kalamne BPF Delani thamki. Faigo PTC Bisaikotiko Nazar Hanai Nezigo Nong Suklai Sepang Biabau Sankamba BPF Delua Gauni Hanzako Gokun Kalamani Tankism joining habapari lanaiku nuno mendat. BTC Bargo maupun Sodrama Gones Kosarini Nugatsne Audine Sazo Siniba Bangsin Gobon Dalari Dengiri Mauki ada Botar Riser Azapra BPF Delako Mazang Manari Hapoya Bezang Lagase Sanza Bangali Pariauba Josini Bangsin Subungpa BPF Delau joining Sadanganari provided Bargo maupun Sodrama Gones Kosaria More Niza Bakov Hobonot বিজেপি ইউপিপিএলৰ কেন্দ্ৰীয় পৰ্যায়ৰ মানে জিলা পৰ্যায় আৰু ব্লক পৰ্যায়ৰ আৰু বিভিন্ন বুথ কমিটিৰ বিভিন্ন মানে দায়িত্ব থকা এই নেতা কৰ্মীবিলাকে আজি মোৰ এই চতালত বৰ্তমান আমি 45 জন ব্যক্তিক আমি দলত আকলি ললো আৰু অলপ 1 ঘণ্টা পিছত আকৌ আমি পূব বাঙালীপাৰাত তাতেও আমি জয়নিং প্ৰগ্ৰাম আছে তাতেও 60 জন জয়নিং হ'ব প্ৰায় 105 জন আজি জয়নিং মানে আছে গতিকে মই যোৱা সপ্তাহতে কৈছিলো নেক্সট সপ্তাহত আৰু 500 জন জয়নিং কৰিম আজি জয়নিং কৰিছো 105 জন কাইলৈ জয়নিং হ'ব পৰহি জয়নিং হ'ব পৰহিৰ পিছত মানে সোমবাৰ আৰু মঙ্গলবাৰ কন্টিনিউ 5 দিন জয়নিং প্ৰগ্ৰাম আছে গতিকে সপ্তাহত 500 পৰিয়ালক জয়নিং কৰা কাৰ্যসূচী আমাৰ চলি আছে বিগত 2 সপ্তাহ ইতিমধ্যে আমি 1000 পৰিয়ালক ইতিমধ্যে আমি জয়নিং কৰিলো 2 সপ্তাহত আৰু এইবাৰ সপ্তাহ আজিৰ পৰা আৰম্ভ হৈছে শুক্ৰ শনি ৰবি এটো সদায় প্ৰত্যেক সপ্তাহৰ এই 3 দিন 4 দিনত আমি জয়নিং কাৰ্যসূচী কৰো গতিকে আমি আজি প্ৰথম কৰিলো এই সপ্তাহৰ আজি শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ সোমবাৰ মঙ্গলবাৰ একে ৰাহে 5 দিন আমি জয়েন কৰিম এই কথাকো আপোনালোকক অৱগত কৰাইছো আমাৰ এই ধৰণে আমাৰ নেতাটো নাই নেতা যোৱা নাই যোৱা কালি দুইজন মহিলাক আমাৰ পৰা ওবাৰী প্ৰাইমাৰীৰে এওঁলোকে মানে মহিলা নেতৃবৃন্দ আছিল এওঁলোকক যোৱা কালি পাৰ্কত ঘূৰিব যোৱাতে জবৰদস্ত মানে তেখেতক ভুৰকাই পালে লৈ গৈছিল কিন্তু এওঁলোকে আজি আমাৰ লগত আকৌ জয়েন কৰিছে এক ৰাতি তেখেতলৈ বিজিবি হৈ থাকিল আকৌ আমাৰ লগত জয়েন কৰিছে আপোনালোকৰ আগত অলপ পিছত মানে বাইট দিব কি ধৰণে বিজিবিত জয়েন কৰিব লগা হৈছিল যোৱা কালি ইয়াৰ কাহিনী তেখেতৰ সকলোকে খুদিলে নিশ্চয় ভাল হ'ব বুলি মই ভাবো গতিকে এই বিজেপি প্ৰলোভনৰ ৰাজনীতি ইউপিপিএল প্ৰলোভনৰ ৰাজনীতিত ৰাইজক ৰাখিব পৰা নাই আজি ঘৰে ঘৰে বিপিএফ গাঁৱে গাঁৱে বিপিএফ হাগ্ৰামা বিনে গতি নাই আজি ৰাইজে সদায় হাগ্ৰামাকে বিচাৰে গতিকে বিটিসি উন্নয়ন স্তব্ধ হৈছে আৰু যদি পুনৰ বিটিসিত উন্নয়ন লাগে হাগ্ৰামাহে হয় হাগ্ৰামায়ে ডাইনামিক লিডাৰ হয় বিটিসিৰ সবতকৈ মিছা কথা নকোৱা সত্য কথা কোৱা হাগ্ৰামাহে আছে বাকি নেতাবিলাক মিছলিয়া এই ধৰণৰ কথা হাগ্ৰামা পুনৰ আহিব খাটাং ৰাইজে বিচাৰিছে আমি কোৱা কথা নহয় দিনে দিনে সদায় আমাৰ লগত জয়েন কৰা মানে কি বুজায় হাগ্ৰামাকে বিচাৰিছে বিপিএফ দল শাসনত নাই শাসনত থকা ৰাজনীতি দলৰ নেতাবিলাকে আজি আমাৰ লগত আছে কেন্দ্ৰীয় বিপিএফৰ এটা সময়ৰ মানে CWC মেম্বাৰ অৰ্গানাইজিং সেক্ৰেটাৰী মাইনৰিটি সেলৰ মানে জিলা কমিটিৰ অৰ্গানাইজিং সেক্ৰেটাৰী আমাৰ মাজত আজি আহিছে এই ধৰণৰ কথা ইউপিপিএলৰ এই ধৰণৰ আজি জয়েন হৈছে গতিকে আপোনালোকে বাইট ল'ব যিসকল ব্যক্তি আমাৰ লগত আজি মানে জয়েন কৰিছে এজন আৰু নকটাৰ মানে এজন মানে কি কয় এটো ইন্টেলেকচুৱেল
অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু হৰেশ্বৰ কোঁৱৰ নাৰায়ণ ডাঙৰীয়া, হৰেশ্বৰ নাৰায়ণ কোঁৱৰ তেখেত আজি আমাৰ দলত যোগদান কৰিছে। গতিকে ইয়াৰ দ্বাৰা আমাৰ যিটো শক্তি আজি শুক্লাই চাৰপাং BPF বহুত শক্তি হৈছে, আগন্তুক সময়ত আৰু ইয়াতকৈ শক্তিশালী হ'ব। তেওঁলোকে উপায় নাই, BPF-ত আজি বিভিন্ন জনগোষ্ঠীৰ মানুহ ধাৱমান হৈছে BPF দললৈ। ইয়াক ৰোধ কৰিবৰ কাৰণে আজি অসমীয়া স্পিকিং ভোটাৰ যাতে BPF দললৈ নাহে, এইটো ৰোধ কৰিবৰ কাৰণে আজি BJP নেতৃবৃন্দই আজি AGPৰ কেণ্ডিডেট দিবৰ কাৰণে আমাৰ অঞ্চলত যিবিলাক আগতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু এই নেতাজনক তেখেতসকলে আজি বাৰে বাৰে ঘৰত যাই পেলাই ডিষ্টাৰ্ব দি আছে। আৰু সেই নেতাই আজি মই নিৰ্বাচন নেখেলিম বুলি কৈ আছে। এইটোকে BJP নেতৃবৃন্দই যাই পেলাই বুজাই আছে, AGPৰ হৈ কেণ্ডিডেট দিব লাগে, অসমীয়া স্পিকিং, এছামিজ স্পিকিং ভোটাৰসকলক যাতে BPF দলত যিটো ধাৱমান হৈছে এইটো ৰোধ কৰিবৰ কাৰণে। হয়, আজি নৱশৰণীয়া ডাঙৰীয়া আমাক সহায় কৰিব, এই ধৰণৰ কথা। BPF অকলে খেলিম বুলি কৈ আছে, তাৰ মাজত নৱশৰণীয়া ডাঙৰীয়া ইতিমধ্যে BPF দলৰ লগত আলোচনা হৈছে, আমাক সহায় কৰিব আহি আছে। গতিকে নৱশৰণীয়া ডাঙৰীয়াৰ সহায় পালে আৰু আমাৰ বল শক্তিশালী হ'ব। গতিকে এইবাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া চৰকাৰ আপোনালোকে আৰু 3 মাহৰ পিছত 100 দিনৰ ভিতৰত আপোনালোকে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BPF দলে BTC চৰকাৰ কৰিব আৰু BTC অঞ্চলক সামগ্ৰিকভাৱে উন্নয়ন আমি কৰিম। ধন্যবাদ। অল্টাৰনেটিভ পাৰ্টি ফৰ বড়োলেণ্ড, অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, এই যিটো নতুন দল, এই দলে BPF দলক যিমান ক্ষতি কৰিব তাতকৈ AVP দলক ক্ষতি কৰিব। আৰু নতুন ৰাজনীতিৰ দল APBৰ নেতৃবৃন্দলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেখেতসকলে BTC অঞ্চলত বসবাস কৰা সকলো উন্নয়নৰ কাৰণে, শান্তিৰ কাৰণে, একতাৰ কাৰণে তেখেতসকলে যাতে কাম কৰিব আগবাঢ়ি আহে।